everything. Fire spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম চন্দন। মই আহি গলো আকৌ এটা নতুন ভিডিঅ' লৈ। আজি আমি বনাম আৰামনিত দেখা ষ্টেটাছটো। এই ষ্টেটাছটো বনাব হ'লে পোনপ্ৰথমে আপোনাক কাইন মাষ্টাৰৰ প্ৰয়োজন হ'ব। তাৰপিছত এখন ব্লেক টেম্পলেটৰ প্ৰয়োজন হ'ব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। তেনেহ'লে বন্ধু বান্ধৱীসকল, বলক আজিৰ ষ্টেটাছটো কেনেদৰে বনাব পাৰোঁ চাওঁ আহক। এয়া আমি আহি গ'লো এতিয়া কাইন মাষ্টাৰ হোম স্ক্ৰীনত। ষ্টেটাছটো বনাবলৈ আপোনাক কেইখনমান ফটোৰ প্ৰয়োজন হ'ব। প্ৰথমে আমি এই প্লাছ আইকনটোত ক্লিক কৰি 9:16 ৰেচিঅ' চিলেক্ট কৰি ল'ম। এতিয়া আপুনি ইয়াত নিজৰ মন পচন্দৰ যিকোনো ফটো এড কৰিব পাৰিব। মই ফটোকেইখন এড কৰি লৈছোঁ। এয়া আমাৰ ফটো এড কৰা হৈ গ'ল। ফটোখন এড কৰাৰ পিছত এই ছেটিং আইকনটোত ক্লিক কৰি তাৰপিছত আপুনি এই এডিটিঙত টেপ কৰিব। এতিয়া আপুনি ইয়াত 3 ছেকেণ্ড কৰি থৈ দিয়া আছে, তাত আপুনি 1 ছেকেণ্ডৰ বনাই ল'ব। তাৰপিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব, এই যিটো ফিল স্ক্ৰীন আছে সেইটোত টেপ কৰিব। এতিয়া আপুনি ৰাইট চিনটোত ক্লিক কৰি বেক আহি যাব। এতিয়া নেক্সট কাম হ'ল, যিখন বেকগ্ৰাউণ্ড ফটো প্ৰথমে ছিলেক্ট কৰিছিলে তাত টেপ কৰি 900ৰ ওচৰা ওচৰি ৰাখি ল'ব। এতিয়া আপুনি ৰাইট চিনটোত ক্লিক কৰি মিডিয়াত গৈ পেলাই ফটোকেইখন এখন এখনকৈ এড কৰি ল'ব। আপোনালোকে দেখিব পাইছে যে আমাৰ সকলো ফটো এড কৰা হৈ গ'ল। এতিয়া আপুনি ফটোকেইখন জুম কৰি ল'ব। মই যেনেকৈ কৰি লৈছোঁ তেনেকৈ কৰিব। এতিয়া আপুনি ফটোকেইখন ভালকৈ চাব। যদি ফটোকেইখন ভালকৈ স্ক্ৰীণত ফিট নাই হোৱা তেনেহ'লে সেই ফটোখনত টেপ কৰি কেঁচি আইকনত থকা বক্সটোত ক্লিক কৰি ইকুৱেল চিনটোত টেপ কৰি ফটোখন আপোনাৰ মতে এডজাষ্ট কৰি ল'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, সকলোবোৰ ফটো এনেদৰে এডজাষ্ট কৰি ল'ব। এতিয়া আপোনালোকে দেখিব পাইছে যে মই সকলোবোৰ ফটো মিলাই ল'লোঁ। এতিয়া আমি ইয়াত এড কৰিম গ্ৰাফিক এড কৰিব হ'লে যিকেইখন বেকগ্ৰাউণ্ড ফটো আছে তাত টেপ কৰিব, ক্লিপ গ্ৰাফিকত যাব। এড কৰা গ্ৰাফিকটোৰ নাম হ'ল মেমৰি লেন। যদি আপোনাৰ তাত এই গ্ৰাফিকটো নাই, তলত স্ক্ৰল কৰি গেট মোৰ অপশ্যনত গৈ পেলাই তাৰ পৰা ডাউনলোড কৰি ল'ব। গ্ৰাফিকবোৰ এড কৰিব হ'লে আমি চিম্পলি মেমৰি লেনত টেপ কৰিম। ইয়াত আমি 3, 4 আৰু 5 গ্ৰাফিক ছিলেক্ট কৰিম। এতিয়া আমি প্ৰথম ফটোখনত এড কৰিম 3, দ্বিতীয়খনত 4, তৃতীয়খনত 5। ঠিক এনেদৰে গ্ৰাফিকবোৰ এড কৰি যাব। এয়া আপোনালোকে এতিয়া দেখিব পাইছে যে সকলো ফটোত গ্ৰাফিক এড কৰা হৈ গ'ল। এতিয়া আপুনি ইয়াত টেপ কৰি ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ব। ভিডিঅ'টো এক্সপৰ্ট কমপ্লিট হোৱাৰ পিছত চিম্পলভাৱে কাইন মাষ্টাৰ হোম স্ক্ৰীণত আহি যাব। এতিয়া আপুনি প্লাছ আইকনটোত ক্লিক কৰি 9:16 ৰেচিঅ'ক ছিলেক্ট কৰি ল'ব। এতিয়া আমি আৰু এখন বেকগ্ৰাউণ্ড ফটো এড কৰিম। ফটোখন এড হোৱাৰ পিছত ফটোখনত টেপ কৰি কমচে কম 10-12 ছেকেণ্ডলৈ বঢ়াই ল'ব। তাৰপিছত আপুনি ভিগনেট অপশ্যনটোত এনেবল কৰি দিব। এতিয়া আমি এড কৰিম সেই ভিডিঅ'টো, যিটো ভিডিঅ' অলপ আগতে আমি কাইন মাষ্টাৰৰ পৰা এক্সপৰ্ট কৰিছিলোঁ। ভিডিঅ'টো এড কৰাৰ পিছত ভিডিঅ'টোত টেপ কৰি ওপৰত এই 3টা ডটত ক্লিক কৰি ডুপ্লিকেট বনাই ল'ব। তাৰপিছত আকৌ এবাৰ যিটো ভিডিঅ' এড কৰিছিলোঁ তাত টেপ কৰি পেলাই স্পীডত টেপ কৰি স্পীড 1.5 ছেকেণ্ড নহ'লে 2 ছেকেণ্ডলৈ বঢ়াই ল'ব। মই ইয়াত 1.5 ছেকেণ্ড লৈছোঁ। ঠিক তেনেদৰে দ্বিতীয় ভিডিঅ'টোত টেপ কৰি স্পীডত গৈ 1.5 ছেকেণ্ডৰ নহ'লে 2 ছেকেণ্ডৰ বনাই ল'ব। এতিয়া আমি ইয়াত এড কৰিম সং। যদি এই সংটোৱে আপোনালোকক লাগে মই ডিছক্ৰিপশ্যনত লিংক দি দিম। সং এড কৰিব হ'লে অডিঅ'ত ক্লিক কৰি সংটো এড কৰি ল'ব।
আমাৰ সং এড কৰা হৈ গ'ল। যদি সংটো দীঘল আছে তাত চিম্পলভাৱে টেপ কৰিব। টেপ কৰিলে তলত স্ক্ৰল কৰিলে দেখিব যে ট্ৰিম আৰু স্প্লাইটত গৈ পেলাই এতিয়া আপোনালোকে ইয়াত দেখিব পাইছে যে ট্ৰিম টু লেফ্ট, ট্ৰিম টু ৰাইট। যদি ৰাইট চাইডে কাট কৰে ৰাইট চাইডে হ'ব, যদি লেফ্ট চাইডে কৰে লেফ্ট চাইডে হ'ব। যিমান পৰা সংটো আৰম্ভ হয় তাত কাট কৰি মই যেনেকৈ এড কৰিছোঁ ঠিক তেনেদৰে এড কৰি ল'ব। আমাৰ সং সম্পূৰ্ণভাৱে এড কৰা হৈ গ'ল। এতিয়া আমি শুনিম গানৰ বিটৰ লগত ফটোকেইখন এড কৰা হৈছে নে নাই। এয়া শুনিব পাইছে যে গানৰ লগত ভিডিঅ'টো ভালদৰে মিল খোৱা নাই। সেইবাবে আমি যিখন ফটো এড কৰিছিলোঁ সেই ফটোখনত টেপ কৰি তাৰ লগে বঢ়াই ল'ম। এতিয়া দেখিব পাইছে যে সম্পূৰ্ণভাৱে বিটৰ লগত ভিডিঅ'টো মিল খাইছে। এতিয়া আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক আৰু গেছ কৰক মই আইকনটো য'ত টেপ কৰিম সেইটো চাই ল'ব ভালদৰে। এতিয়া আপোনালোকে দেখিছে যে মই য'ত টেপ কৰিছোঁ তাত গানটো সলনি হৈছে। তাত মই টেপ কৰিছোঁ। সেই টেপ কৰা আইকনত ফটোখন কাট কৰিম, য'ত নেকি আমি গ্ৰাফিক এড কৰিম, এক্সট্ৰা গ্ৰাফিক এড কৰিম, সেইবাবে এইটো কৰিছোঁ। এতিয়া আমি য'ত বেগুনীয়া কালাৰৰ ডট আছে তাত ফটোখন কাট কৰি গ্ৰাফিক এড কৰিম। এতিয়া আপোনালোকে দেখিব পাইছে যে মই সকলোবোৰ ফটো কাট কৰি ল'লোঁ। ইয়াত এতিয়া আমি চিম্পলভাৱে যিখন বেকগ্ৰাউণ্ডত ফটো আছে তাত টেপ কৰি গ্ৰাফিক এড কৰিম। এতিয়া আমি গ্ৰাফিক এড কৰাৰ আগতে যিখন আৰম্ভণিৰ ফটো আছে তাত পেঞ্চিল আইকনৰ লগত থকা বক্সটোত টেপ কৰি তলত টেপ কৰি পেলাই ফটোখন জুম কৰি ল'ম। আপোনালোকে ভালদৰে ভিডিঅ'টো মন কৰি চাই লওক মই কেনেদৰে কৰিছোঁ। জুম কৰি হোৱাৰ পিছত আমি ভিগনেট অফ কৰি দিম। এতিয়া আমি এড কৰিম গ্ৰাফিক এড কৰিব হ'লে চিম্পলভাৱে ক্লিপ গ্ৰাফিকত যাব। তাৰপিছত মেমৰি লাইনত যাব যিটো আমি আগতে এড কৰিছিলোঁ। তাৰপিছত ইয়াত 1, 2 আৰু 6, 7 এইকেইটা গ্ৰাফিক এড কৰিম। সকলোকেইখন ফটোত এটাকৈ গ্ৰাফিক এড কৰি যাম। আমাৰ সকলোবোৰ ফটোত গ্ৰাফিক এড কৰা হৈ গ'ল। এতিয়া আমি এড কৰিম টেমপ্লেট এখন, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। এয়া দেখিব পাইছে যে আমাৰ টেমপ্লেট এড কৰা হৈ গ'ল। এতিয়া এই কেঞ্চি আইকনৰ লগত থকা বক্সটোত টেপ কৰি ফুল স্ক্ৰীন কৰি দিব। তাৰপিছত তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰাত তলত ব্লেণ্ডিং অপশ্যন থাকিব, তাত গৈ পেলাই স্ক্ৰীন কৰি দিব। আপোনালোকে দেখিব পাইছে যে আমাৰ এই ষ্টেটাছ সম্পূৰ্ণভাৱে কমপ্লিট হৈ গ'ল। এতিয়া ইয়াত ক্লিক কৰি পেলাই এক্সপৰ্ট কৰি ল'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল সময় হৈছে এতিয়া বিদায় লোৱাৰ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।